बिटिसिनि रायजो राजाफोरनो जों बिपिएफनिफ्राय क्लियारलि मोनसे मेसेज होनो लुबैदों मानोना दुलाराय बर' फरायसा आफाद आरो इउपिपिएलआ रं प्रपेगेन्डा बिथांमोना फोसावदों सिमा बारायनायाव बिपिएफआ माब्लाबाबो आफुथि गैया सिमा बारायनायखौ जों वेलकाम खालामो नाथाय मानाव गेदेर हाग्रामा महिलारि सारा आरो बिपिएफनि दैदेनगिरिफोरा बुंदों बिटिसिनि 6 सिडिउलआ इनटेक्ट थानो नांगोन 6 सिडिउलखौ सिमफायनो मोननाय नङा आरो 6 सिडिउलखौ सिमफायामालासिनो सिमा बारायोब्ला बेखौ जों मस्ट वेलकाम सिमा बारायनायनि जों एगेन्स्ट गैया बेनिफ्राय आरो 2 नम्बर नोंथाङा सोंनाया जे मानाव गेदेर बिटिआरनि चिफ प्रमद बर' आदाया 125 एमेन्डमेन्टआ जुदि बिला पास जायोब्ला 60टा समष्टि जागोन होनदों दा जोङो बिपिएफआ 60टा समष्टि बारायनायाव जों एगेन्स्ट नङा समष्टि बारायनायखौ बिपिएफआ जों लुबैयो नाथाय जेरैबायदि बिटिआरनि चिफ प्रमद बर' आदाया मिसा खोथा बुंदों जे 125 एमेन्डमेन्टआव लिरनाय दङ जे बिला पास जायोब्लानो 60टा समष्टि जागोन होननानै दा आं बेखौसो सोंथि सोंनो नागिरदों आदा प्रमद बर'आ जोंनो देखाय अबे पेजआव अबे मा होनो 125 एमेन्डमेन्टआव अबाव लिरनाय दङ जे 60टा समष्टि बिटिआरनो होगोन होननानै अबाव लिरनाय दं अबे पेजआव बिथांमोना खिन्था मैया आं गावनि फेसबुकनि पेजनि गेजेरजों 125 एमेन्डमेन्ट बिलखौ लानानै प्रमद बर' आदानाव सोंथि सोंदों आदा नों बुंनाया अबे पेजआव दं होननानै दा बिथाङा बिटिसिनि रायजो राजाखौ मिसा खोथा बुंदों ओंखायनो जोंनि बिपिएफनिफ्राय क्लियार खोथा सानजाहा सिमा बारायनायाव जोंहा एगेन्स्ट गैया नाथाय बिटिसिनि 6 सिडिउलनि नर्म्सआ इनटेक्ट थानो नांगोन बेनिफ्राय 60टा समष्टि जानायाव जों मस्ट वेलकाम नाथाय आदा प्रमद बर'आ 125 एमेन्डमेन्ट बिलाव लिरनाय दङ होननानै बिथाङा मिसा खोथा बुंनायनि सायावसो जोङो सोंथि सोंदों मानाव गेदेर आदा प्रमद बर' नोंथाङा जोंनो देखायना हो अबे 125 एमेन्डमेन्ट बिलनि अबे पेजआव बिटिआरनि समष्टिखौ 60टा खालामगोन होननानै अबाव लिरनाय दं बेसो आंनि सोंथि निर्वाचन सेप्टेम्बर माहत हब एने डिक्लेयार दिया नाय अफिसियली डिक्लेयार दिया नाय तथापिও আমি শুনি আছো পূজাৰ আগত ইলেকশনটো হব বুলি আমি শুনি পাইছো মতে খুব ভাল আমাৰ বিপিএফ দলৰ পজিশনটো সুপাৰ চেয়াৰম্যান হিচাপে খুব ভাল আমি জিকাটো 100% আৰু সুপাৰ চেয়াৰম্যান সমষ্টিৰ আমাৰ বিপিএফৰ কেণ্ডিডেট গণেশ কটাৰী ডাঙৰীয়াক আমি এম দিব বুলি আমি ডিক্লেয়াৰ দিছো বৰেশ্বৰতো আমাৰ জিকিব বৰেশ্বৰো ভাল আছে আমি জিকিমে আগষ্ট মাহত আমি ডিক্লেয়াৰ দিম প্ৰত্যেক কেণ্ডিডেটটো অফিচিয়েলি বিপিএফ দলৰ পৰা আমি কেণ্ডিডেটটো ডিক্লেয়াৰ দিম কাৰ লগত বিপিএফ দলে কাৰো লগত মিত্ৰতা নকৰিব বুলি ডিচিশ্যন লোৱা আছে জিএছটিৰ লগত আমাৰ কথা বতৰা চলি আছে গতিকে আমি সেইটো ফাইনেল পৰ্যায়ত আহিব কেনেকৈ আমি মিত্ৰতা কৰিম সেইটো ফাইনেল পৰ্যায়লৈকে অহা নাই কিন্তু আলোচনাটো হৈ আছে আলোচনাটো চলি আছে ইউপিপিএল বা এজিপিৰ লগত এনে মিত্ৰতা আছে অকল নতুন কথা নহয় এজিপি বিজেপি আৰু ইউপিপিএল মিত্ৰতা অলৰেডি আছে আজিলৈকেও আছে যাক বিটিচি নিৰ্বাচনৰ ক্ষেত্ৰত অকলে খেলিম বুলিহে কৈছে এজিপিও খেলিব বুলি কৈছে বিজেপিও খেলিব বুলি কৈছে কংগ্ৰেছো খেলিব বুলি কৈছে বিপিএফক কোনো দলৰ লগত মিত্ৰতা নকৰিবলৈ খেলিম বুলি আজি দিনত ডিচিশ্যন আছে যাক এতিয়া আমাৰ কণ্টিনিউ চলি আছে জিএছটিৰ লগত আলোচনা কথা হৈছে নাম্বাৰ কথা ভেলু নাই ইয়াৰ কথা মই নাপাতিম বিজেপি দলে এই বিটিচি নিৰ্বাচনত চবে চেষ্টা কৰি আছে বিজেপিও বহুত চেষ্টা কৰি আছে আমি এবছলুট ল'ম কংগ্ৰেছো চেষ্টা কৰি আছে আমি এবছলুট পাম
ইউপিপিএলও কৰি আছে, আমি এপচিলত পাম। যুঁজটো চবৰে আছে, চেষ্টা চবৰে আছে। চাওক নিৰ্বাচনটো আহিলো, ৰিজাল্টটো কি হয় সেইটো পিছত দেখা যাব। মুঠতে চেষ্টাটো চব দলতে আছে। বিজেপিও চিন্তা কৰি আছে যে আমি অকলশৰীয়া মানে চৰকাৰ বনাব পাৰি নেকি। ইউপিপিএলও চিন্তা কৰি আছে, এজেপিও চিন্তা কৰি আছে, কংগ্ৰেছো। মুঠতে আজিৰ দিনত ক'ব গ'লে বিটিচি অঞ্চলত বিপিএফে সবচে ভাল পজিশ্যনত আছে। এণ্টায়াৰ বিটিচিত কথা এইটো। মই বুজি পোৱা নাই যে CM ডাঙৰীয়াও আমাৰ ওদালগুৰিত সোমাইছে, তামোলপুৰত সোমাইছে, বছৰপুৰত সোমাইছে, আজি চিৰাঙত সোমাব বুলি কৈ আছে। মুঠতে সিহঁতে হ'ল বিজেপি, আমি হ'ল বিপিএফ। বিজেপি দলটো ষ্ট্ৰং কৰিবৰ কাৰণে চবে চেষ্টা কৰিব। আৰু মই সেইটোৱে কৈছোঁ যে বিজেপিও এইবাৰ বিটিচি নিৰ্বাচনত কেনেকৈ বিজেপি দলটো বেছিকৈ চিট পাব পাৰে তাৰ কাৰণে চেষ্টা চবেই থাকিব। দলে কৰি আছে, অকল CM নহয়, দলৰ কৰ্মকৰ্তাসকলে চেষ্টা কৰি আছে। আমাৰ বিপিএফ দলত নিজাববীয়াকৈ বিপিএফটো কেনেকৈ ষ্ট্ৰং কৰিব লাগে, কেনেকৈ চিট বেছি পাম, ইয়াৰ কাৰণে আমি কাম কৰি আছোঁ। নাই, বিপিএফটো বিজেপিতকৈও বেছি পাব, ইউপিপিএলতকৈ বেছি পাব, কংগ্ৰেছতকৈ বেছি পাব। মুঠতে বিপিএফে চবতকৈ বেছি আসন লৈ পেলাই চৰকাৰ বনাবলৈ গৈ আছে অহা ছেপ্টেম্বৰ মাহত। কথা একে, গৌৰৱ গগৈ ডাঙৰীয়াও বিটিচিত সোমাব, আমাৰ ক'ব লগা একো নাই। UDFও সোমাব, বিজেপিও সোমাব, এজেপিও সোমাব, চবে অসমত যিমান পলিটিকেল পাৰ্টি চবে এই বিটিচি নিৰ্বাচনত ভাগ ল'ব আৰু ইলেকশ্যন খেলিব।